Sorry ass DJ.
জোয়ান জোয়ান যুবতী, তুমি এতিয়া বিপদমুক্ত। দেৱ যজ্ঞলৈ উদ্বোধন কৰা। হে কুমাৰ, কোন আপুনি? দেৱতা মানৱ কিংবা গন্ধৰ্ব কিন্নৰ? দিয়ক মোক আপোনাৰ পৰীক্ষা পৰিচয়। আপোনাৰ পৰিচয় বিনে নাজানো মই নিষ্ক্ৰিয় হলো। আৰু মোৰ পৰিচয় শুনক। মই দৰ ৰাজকন্যা, মই নাম মোৰ সাবিত্ৰী। কোনাম তেন্তে সাবিত্ৰী মোৰ সত্য হ'ল। পিতামহ জন্মক্ষে অমান্তে ও আপনাদের নিশ্চয় অত্যাচার জয়ী চক্র এবার এমনতে রাজ সিংহাসন গণে গণে করিতে আদিত্যি বনবাসী পেটি মাটি হল। হে যুবক, আপুনি মোৰ প্ৰাণৰ দেৱতা। দুপুনি বৰমাল্য গ্ৰহণ কৰি অভাগীক প্ৰাণ ভিক্ষা দিয়ক। আজি মেঘে ভাইজা ৰূপে মোক গ্ৰহণ কৰক। নাই নাই মই তোমাক গ্ৰহণ কৰিব বনবাসী তোমাক কিদৰে কৰি ভাল যোৱা হয় সেই আশা আৰু নানিব। কি ক'লে প্ৰাণৰ নাম? আপুনি মোক নকৰে গ্ৰহণ। বহুদিনৰ পৰাই হৃদয়ত অকৃত্ৰিম প্ৰেম ৰাখি বুজি আছো আপোনাক দিনে ৰাতিয়ে। মোৰ আশা কি নিৰাশা হৈ যাব? দেৱৰীকে কোৱা কথা কি মিছা হৈ পৰিব? নাই নাই নহয়, আপোনাৰ পবিত্ৰ নামতেই সাবিত্ৰীক সতীধৰ্ম ৰক্ষা কৰি নিজ প্ৰাণ আজি দিম বিসৰ্জন। তোমাৰ বাক্য গৌৰৱতা কৰি তোমাক মই চৰিত্ৰ মাত্ৰ এতিয়া তুমি যোৱা মই যাওঁ অভিভাৱকেইটাক বিচাৰি যাওক না, উগ্ৰপীড়ন পৰাজয় কৰি পিতাক মুক্ত কৰি ল'বই। লোক যাত্ৰাৰ বেলা এই পুষ্পমেলা বিজয় হ'ব।
去了哪去了？老李是你要到你的hand. Gracias. Gracias.